বহলপুৰ ছাইডৰ পৰা আমি আহি আছিলোঁ ৰুমলৈ আৰু সেই সময়ত নাইগাঁৱত এটা কৰিছে আৰু এইটো মানে তেখেতসকলৰ এটা এম্বুজ টাইপৰ আছিলে পাথাৰ চাথাৰ লৈ বহুতখিনি অফিচৰ সন্মুখত ৰখি আছে আৰু আমিতো নাজানো আমি আহি আছোঁ নৰ্মেল যেনেকৈ আহোঁ এইটো ৰাস্তাটো আমি কেতিয়াবা গুৱাহাটীৰ পৰা আহিলে ক'ৰবাৰ পৰা আহিলে সেইটো ৰাস্তা দি আহোঁ আৰু আজি আহোঁতে এইটো এটাক কৰিছে আৰু মই বুলেট প্ৰুফ গাড়ী গভৰ্ণমেণ্টে দিয়া তাত বহি আছিলোঁ গতিকে গ্লাছটো ভাঙিছে কিন্তু আগৰ যিখন গাড়ী আছিলে সেই গাড়ীটো কমপ্লিটলি ডেমেজ হৈছে তো মানুহ একো হোৱা নাই কিন্তু কমপ্লিটলি ডেমেজ হৈছে গাড়ীটো এতিয়া এইটো মানে হাগ্ৰামাৰ এইটো বা BPF এইটো নতুন কথা নহয় এই 4টামান সমষ্টিত বহুত ইউথ আনি থৈ দিছে লাঠি লৈ বলেৰো ঘূৰি আছে ক'ৰবাত যদি মানুহ যায় লগে লগে পিছা কৰি মিটিং কৰিব নেদে কিবা কৰিব নেদে অতিকৈ লাজ্জাজনক কথা মই বহুত লাজ পাইছোঁ ভাৰতবৰ্ষ সৰ্বোচ্চ গণতন্ত্ৰ দেশ হয় ইয়াৰ ক্ষুদ্ৰ এটা কোকৰাঝাৰত এটা ইলেকশ্যন ভালকৈ পাৰ হ'ব নিদিয়ে ইমান ভাইলেন্স টকা পইচা বিলাই সেইটোতো বেলেগ কথা মানে পইচা বিলাইছে কিন্তু প্ৰত্যেকটো ইলেকশ্যন ভাইলেন্স যোৱা 3-4 মাহ ধৰি কচুগাঁও সমষ্টিত ককলাবাৰী সমষ্টিত ইফালে মানে যিটো আছে খালেংদুৱাৰ সমষ্টিত এই বনৰগাঁও দেবাৰগাঁও বাউখুংৰি সদায় মাৰপিট কৰে আৰু আচৰিত এটা এজনকো জেলত নপঠায় আৰু সেইকাৰণে আজি তেখেতসকলে এনেকৈ কৰিবলৈ সাহস পাইছে মই ৰাইজক আহ্বান কৰিছোঁ এনেকৈ আৰু হ'ব দিব নোৱাৰে BTRত আৰু মই বিশেষকৈ এইটো মানে খুব দুখ পাইছোঁ কি এনেকুৱা আমাৰ গণতন্ত্ৰটো সদায় যে এনেকৈ কৰিব সেইটো কেনেকৈ হ'ব সেইকাৰণে মই সবকে আহ্বান কৰিছোঁ কি অহাকালি সবে ওলাই আহক যিটো বুলেটৰ যিটো জবাব সেইটো বেলটেদি দিব লাগিব আৰু সেইটোৱে লাষ্ট এটা হওক এনেকুৱা ভাইলেন্স ইয়াৰ পিছত যিমান নিৰ্বাচন আহক BTRত যাতে এনেকুৱা কোনো ভাইলেন্স কৰিবলৈ সাহস নকৰে আমাৰ ৰাইজক টেৰৰাইজ কৰিবলৈ সাহস নকৰে ময়ো কোকৰাঝাৰতে বহি আছোঁ সব ৰাইজে ওলাই আহক কালি স্বতঃস্ফূৰ্তভাৱে ভোট দিয়ক আৰু কালিৰ পিছত যাতে এই অগণতান্ত্ৰিক এই হিংসা কৰা মানুহবিলাক যাতে ইয়াত কোনো ধৰণৰ এনেকুৱা হিংসা কৰিব নোৱাৰে ইয়াৰ কাৰণে মই ৰাইজক আহ্বান জনাইছোঁ আৰু প্ৰশাসনক হোম ডিপাৰ্টমেণ্টক মই আহ্বান কৰিছোঁ তেখেতসকলক 24 ঘণ্টাৰ মূৰত জেলত পঠাওক নহ'লে ইলেকশ্যনটো কালি হ'ব তাৰপিছত কিন্তু মই নিজে হাংগাৰ ষ্ট্ৰাইক কৰিম খুব চিন্তা ভাৱনা নকৰি মানে মাৰি দিলে ডাঙৰ মিডিয়াৰ গাড়ীও মানে ভাঙাই দিছে আৰু মানে এতিয়া মোৰ শব্দ নোহোৱা হৈছে আৰু মোৰটো আমি মানে ভয় খাই পেলাই মানে এনেতো মানে কি কয় পাথৰ বা ভয় খাই পেলাই আমি তলত মানে কোনো ৰকম আমি তলত কিবা কৰি আৰু ড্ৰাইভাৰক আমি বাছ স্পীড মাৰি থাকিবলৈ কাৰণ আমাৰ পিছত কোনো এটা গাড়ী নাছিল প্ৰায় দেখাৰ সময়ত বহুত কেইজনে আছিলে মানে মষ্ট প্ৰবলি সিহঁতে ইউথ কমৰ পৰাই তাত ৰখি আছিলে দলেশ্বৰ গোহাৰিৰে মানুহ আপুনি পোনপটীয়াভাৱে BPFৰ প্ৰতি অভিযোগ কৰে BPFৰ BPFৰ কৰ্মীবিলাককে আমি অভিযোগ কৰিছোঁ কাৰণ সিহঁতৰে মানুহ আমাক এটেক কৰিছে এয়া কি হাৰাৰ আশংকাত নেকি হাৰাৰ আশংকাতে এইটো এটেকটো হৈছে আৰু সমাজে কোনেও নিবিচাৰে যে অশান্তিটো আমাৰ কমচে কম এই ইলেকশ্যনৰ সময়ত আমাৰ কোনেও ৰাইজে নিবিচাৰে যে অশান্তি হওক চবে শান্তিৰে ইলেকশ্যনটো দিব বিচাৰে কাৰণ এইটোৱে আমাৰ চবতকৈ গণতান্ত্ৰিক দেশ আমাৰ সাংবিধানিক চবতকৈ ডাঙৰ মানে ক্ষমতা হয় এই পাৱাৰ দিয়ে চৰকাৰৰ নিৰ্মাণ হয় আৰু এই পাৱাৰ দিয়ে মানে চৰকাৰৰ নিৰ্মাণ কিয় কৰে যাতে নিজৰ সুবিধা নিজৰ অধিকাৰ নিজৰ ন্যায় বিচাৰৰ কাৰণে ভোট প্ৰদান কৰে আৰু আজি সেই ন্যায় বিচাৰ অধিকাৰটো বঞ্চিত কৰাৰ কাৰণে যে ইমান এনেকুৱা ভাইলেন্স বা দমন নীতি লৈ পেলাই এনেকুৱা ইলেকশ্যন খেলিব এইটো আমি বিশেষ কৰি মই মাতৃ হৈ পেলাই মই বহুত দুখ পাইছোঁ খবৰ পাই IGPD অলৰেডি তাত গৈছে LCD ছাপোৰ্ট নিদিব দাদা LCD ছাপোৰ্ট দিছে আমাৰ ফালৰ পৰা এটাহে কথা আছে যে কেম্পেইনিং কৰি লগৰ হৈছে প্ৰত্যেক পাৰ্টিৰ লিডাৰ আৰু কেণ্ডিডেটসকলক আমাৰ ফালৰ পৰা অনুৰোধ যে মডেল কোড অফ কণ্ডাক্ট মানি চলিব লাগে আৰু এতিয়া এইটো সময়ত কেম্পেইনিং কৰিব নালাগে ওলাব নালাগে আৰু বাকী যিখিনি দুৰ্বল তেনেকৈ ঘটনা কৰিছে তেওঁলোকক আমাৰ ফালৰ পৰা আমি সকিয়নি দিছোঁ তেওঁলোকৰ বিৰুদ্ধে আমি ষ্ট্ৰংগেষ্ট পচিবল একশ্যন ল'ম আৰু এতিয়া অলৰেডি পাৰ্টি
তাতো আছে আৰু বেলেগ বেলেগ জেগাত আছে আৰু আমি সেইটো তেনেকুৱা যিখিনি মানুহ আছে তেওঁলোকৰ ছাৰ ফাৰ্ষ্ট ফেজ ইলেকশ্যনটো বৰ শান্তিপূৰ্ণভাৱে হ'ল সেইটো পিছফুলি যাব সেইটো কোনো কথা নাই ৰাইজলৈ আপিল ৰাইজৰ আপিল নহয় এইটো ঘটনা আপুনি আইন শৃংখলাৰ ব্যৰ্থতা বুলি নাভাবেনে আপোনালোকে প্ৰত্যেক কথাত ব্যৰ্থতাৰ কথাটো কয় সেই ব্যৰ্থতা ক'ত হৈছে নাই এটা পাৰ্টিৰ প্ৰেচিডেণ্টৰ ওপৰত আক্ৰমণ হৈছে এইটো ব্যৰ্থতা নহয় কি মডেল কোড অফ কণ্ডাক্টৰ পিছত মানুহে বাহিৰত ওলাব নালাগে এই কথাটো আপোনালোকে কেম্পেইন কৰিব নালাগে কিন্তু ৰাস্তাত ওলাব পাৰে এতিয়া এই বিষয়টো তদন্তৰ পিছতে পোৱা যাব কেছ কিমান নম্বৰ ৰেজিষ্টাৰ হৈছে এইটো আপুনি থানা অচি পৰা লৈ